अमृत ब्रिक रुपन बिथांखिनि गेजेरजों हादरसायाव बिफां फुलि गायनाय हाबाफारिया जालांबाय। रबिबारखालि आसामनि मन्त्रि अशोक सिंघालआ ढेकियाजुलिनि भटपारायाव गोदानै लुफुंनाय स्टेडियामाव बिफां फुलि गायनाय हाबाफारियाव बाहागो लायो। बिफां फुलि गायनाय हाबाफारिनि गेजेरजों मन्त्रि अशोक सिंघालआ बिफां फुलि गायनायजोंल' जाया, गायनाय सुबुङा थांनानै थानाय समसिम बिफांनि जोथोन लानांगोन होनना बुङो आरो अक्सिजेना बयनिबो थाखाय गोनांथि, बेनिखायनो अक्सिजेनखौ बांहोनो बयबो बिफां फुलि गायनांगौ होनना बुङो। लोगोसेनो हादोरनि गाहाय मन्त्रि नरेन्द्र मदिनि जोनोम सानाव बेबादि बिफां फुलि गायनाय हाबाफारि लानायखौ बाख्नायनानै मन्त्रि अशोक सिंघाल बिथाङा खौरांगिरिनि सिगाङाव ओरैबादि फोरमायो। আজি ভাৰতৰ মহান প্ৰধানমন্ত্ৰীৰ জন্মদিন আৰু তেখেতৰ উপজা দিনত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ সহযোগত অমৃত বৃক্ষৰোপণ আন্দোলন আজিৰ পৰা আৰম্ভ হৈছে আনুষ্ঠানিকভাৱে। আৰু মই ভাবোঁ যে এক অভিলেখ সৃষ্টি কৰা কাম আজি অসমৰ হৈ আছে। এই পবিত্ৰ দিনত মই সকলো অসমবাসীক আহ্বান জনাব খুজিছোঁ আপোনালোকৰ জৰিয়তে যে সকলোৱে গছপুলি লগাব লাগে আৰু প্ৰতিজ্ঞা ল'ব লাগে যে যিটো গছপুলি মই লগাইছোঁ তাক মোৰ জীৱিত অৱস্থাত মই ৰক্ষা কৰি ৰাখিম। অক্সিজেন আমাৰ প্ৰয়োজনীয় বস্তু, অক্সিজেন নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। পৰ্যাবৰণক যেনেকৈ কষ্ট দি আছোঁ আমি মানুহবোৰে, মানৱে যেনেকৈ পৰ্যাবৰণক কষ্ট দিছে, সেই কষ্টটো প্ৰকৃতিয়ে বহুত দিন ল'ব নোৱাৰিব বুলি মই ভাবোঁ। সেইকাৰণে প্ৰকৃতিক ৰক্ষা কৰা, গছ গছনি লগোৱা সকলোৰে দায়িত্ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পবিত্ৰ কাম নিজৰ নেতৃত্বত হাতত লোৱাৰ কাৰণে মই ভাবোঁ যে অসমত এটা আলোড়ন সৃষ্টি হৈছে আৰু তাৰ ফলত এটা অভিলেখ সৃষ্টি হ'ব যে বিশ্বৰ ভিতৰত একেইদিনাই আটাইতকৈ বেছি গছপুলি লগোৱা এক দিন হিচাপে আজিৰ দিনটো পৰিগণিত হ'ব।